নমস্কাৰ বন্ধুসকল, মই নামুল। আজি মানে 15 আগষ্ট উপলক্ষে আজি মানে আমি এটা সৰু বাইক ৰেলী এটা কৰিবলৈ তাৰমানে যাব ওলাইছোঁ। তো মই অকলে আছোঁ এতিয়া বৰ্তমান। মোৰ লগৰ কেইটা আছিলে, সিহঁতে মানে গুচি গ'ল, মোৰ অলপমান দেৰি হ'ল। তো এতিয়া আমি যাবলৈ ওলাইছোঁ কুমাৰীঘাটালৈ। তাৰ পৰা আমি বহুত কেইজন লগ লাগি এটা বাইক ৰেলীত যাম। তো এই গাড়ীখন ইয়াতে মোৰ থোৱাই আছে। তো গাড়ীখন লৈ এতিয়া লগৰকেইটাতো গ'লে, এতিয়া মই পুৰা যাওঁ আৰু তাকে গেলি কুমাৰীঘাটালৈ। তাতে বহুত মোৰ লগৰে আছে, আমি এক লগত চব মাখা যাম। আজি একদম অলপ ঘূৰিম আৰু আজি কি এটা প্ৰাউড ফিল। আজি আমাৰ দেশ স্বাধীন হৈছিল। তো বলক ৰাখি এনেকে 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 যায়। আহি লগৰ মাত্ৰ এক পালো, বাইক লগ পালো আৰু এই চলি গ'ল। তাক মোৰ গাড়ীখন দিলোঁ। এতিয়া বাকী আমাৰ যিমান টিমটো আছিল সিহঁতে যাই বহুত দূৰ পালা। এতিয়া আমি সিহঁতক বিচাৰি যাই আছোঁ। চাই থাকক আগলৈ যাই আছোঁ। हम जिएंगे या मरेंगे है वतन तेरे लिए, दिल दिया है जान भी देंगे है वतन तेरे लिए। এই বন্ধুসকল, এই হৈছে বগাজলী ৰিজাৰ্ভ। বগাজলী আমি যে ৰাগালত ভিডিঅ' কৰিছে, বগাজলী জানা কি আছিল বগাজলী। ইয়াতে দিন দুপৰতে হাতী ওলায় মোটামুটি। কেতিয়া এইটো ধান যেতিয়া মানে পকে, ধান পকা ছিজনত এইখিনি জেগাতে থাকে হাতী। পুৰা ৰাস্তাত ভৰ্তি হৈ থাকে, সেই ৰাস্তাটোত হাতী। আমাৰ যিটো ৰেলীৰ কথা আছিল, গ্ৰুপটো আমাৰ ফাইনেলি লগ পালোঁ। আমি যাই আছি, সিহঁতে ঘূৰি আহি আছে। আমাৰ ৰেলী এতিয়া আমি কুমাৰীঘাটাৰ পিঠেনত বৃক্ষৰোপণ কাৰ্যসূচী এটা লৈছোঁ। তো গছপুলি এডাল ৰুম। চাওক আমাৰ গ্ৰুপটো গোটেই আছে, চাই থাকক। এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ সমাপ্ত হ'ল। এতিয়া আমি যাবলৈ ওলাইছোঁ। এতিয়া আমাৰ কাৰ্যালয়লৈ যাম গোটেইখিনি লগত। মৰিয়া দেখি ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ। গম পাইছেনে আপোনালোকে? ভাৰত মাতা কি জয়, বন্দে মাতৰম। এইখানে আমার কুমাৰীঘাটা আৰক্ষী চকী।